গৈছো আমি মুকৰ হেৰি হয় সব গোটেইটো অমেজিং পালোহি আমি ৰেষ্টুৰেণ্ট এতিয়া খাম আৰু এইফালেদি তই মানে দৰ্জাখন খুলি পানি বিচলে গৈছ তই সেইটো মনৰ দৰ এই চৰাইটো চব চিগাল বুলি কয় ইমান ভাল লাগে ইয়াতহে মজা লাগিব মাতি চবৰ কাৰণে আমাৰ ভেজ খানা এইটো গোবি মঞ্চুৰিয়ান তাৰপিছত এইটো কি হয় মাছৰুম কাৰী চপাতি ইয়াতে চাৰ্ভ কৰিছে এয়া মাহেঁতি বহি আছে খাবলৈ কাৰণে আজি মনডে হয় সেইকাৰণে ভেজ আৰু বহুত কম দামতে যদি খাবলৈ বিচাৰে ইয়াত আহিব পাৰে এখন ৰেষ্টুৰেণ্টখন এইখন একদম পুৰা ধুনীয়াকৈ ডেক'ৰেশ্যনো ভাল কৰি থৈছে আৰু একদম বিচৰ ফ্ৰণ্টত বহি আপোনালোক খাব পাৰিব যাওঁ আৰু এতিয়া এইডোখৰ ডেল্টা বিচৰ ষ্টাৰ্টিং হয় এতিয়া মেইন পইণ্টলৈ যাম পুৰা চুকলে হয় মানে সেইটো খুব ধুনীয়া ঘৰ এটা এইটো মানে ইয়াৰ পৰা সাগৰৰ পৰা এইফালে এটা নদী বৈ গৈ আছে মানে ভালকৈ চাব নোৱাৰিলোঁ মানে এইফালে লাষ্ট এইফালে ষ্টৰ্ম হৈ আছে আমি যাম এতিয়া বিচ ৱাক মালপে বিচ ৱাকত যাম মানুহবোৰে আহি পিনি ইয়াতে এতিয়া বহি থাকিব এনেকৈ চাইছে এয়া পালোগে আমি বন্দৰঘাট হ'ল এইটোৱে সেইটো কাৰণে মানে এইটোক হাৰ্বাৰ বুলি কয় মানে হাৰ্বাৰ কেলে হয় ইয়াত আপোনাক সেইফালে দেখিছে নাই জাহাজবোৰ ৰখোৱা জেগা হয় ইয়াত মানে নহ'লে ঢৌ আহিলে আপোনাৰ জাহাজবোৰ ভাগি ছিগি যাব পাৰে বা বহুত জোৰছে চুনামি আহিলে কিন্তু ইয়াত আকৌ ঢৌটো নাহে আকৌ ছেফ জ'ন বুলি ক'ব লাগিব জাহাজৰ আমি চালোগৈ আৰু কিন্তু আন্ধাৰ হয় চববোৰ চাব পৰা নগ'ল এতিয়া কাইলৈ ৰাতিপুৱা যদি সময় হয় আকৌ এবাৰ আহিম এতিয়া যাওঁ আৰু এই তাত জাহাজবোৰ বনাই ইটো চাইডে আছে সেইটো ঘাটটো গোটেইকেইটা বহি দিলে সেয়া ঠেলিছে সেই মাৰিডালত হেৰি কৰি দিয়ে ৰখাব মানুহবোৰ কেনেকুৱা শকত দেখিছে নে মজবুত এইবোৰ চৰাইবোৰ মাছ খাবলৈ আহিছে অ' মাই গড ইমান ডাঙৰ ডাঙৰ মাছ ধৰি আনিছে ইমান ডাঙৰ ডাঙৰ মাছ एक पकड़िए ऐसा क्या नाम है ये फिश का क्या नाम सुरमा दीघल माছটো এইটো কাৱৈ আছিলে কাৱৈ মাছ ইমান ডাঙৰ কাৱৈ সৰু মাছ সবে ৰেডি হ'লে বেগ লৈ মই ৰেডি এইফালে থুনো ৰেডি যাব লাগে এতিয়া গাড়ীত সবে সোমালে মই সোমাওঁগৈ
চবৰে ঘৰে তেনেকুৱা তুলসী থাকে ইয়াত আংগন মে তুলসী কয় In 600 meters, your destination will আমি বৰ্তমান উপস্থিত হ'লো কাপু বিচত নাচিছে দুইটাই নাচা এইটো হ'ল কাপু লাইট হাউচ কাপু বিচ লাইট হাউচ এইটোৱে জাহাজক ছিগনেল দিয়ে সমুদ্ৰৰ এইটো এটা চাবলগীয়া বস্তু হয় ইয়াৰ বিচবোৰৰ এটা হেৰি হ'ল খুবি বুলি ক'ব লাগিব সেইটো হ'ল বহুত চাফ চিকুণকৈ ৰাখে সিহঁতি গোৱাৰবোৰৰ নিচিনা নহয় একচুৱেল মতে যদি নেচাৰৰ এক্সপিৰিয়েঞ্চ ল'বলৈ আহে তেতিয়া এৰিয়াত এনেকুৱা কৰ্ণাটকাৰ বিচখিনিত আহিব পাৰে কৰ্ণাটকা কেৰেলা গোৱাত ইমান মজা নহ'ব সাউথ গোৱাৰ বাহিৰে আমি হোটেল এইখন আছিলে গাড়ীখন এতিয়া লৈ যাব তাৰপিছত আমি কাইলৈ ৰাতিপুৱা যাম আৰু আজি এইখন হোটেলত থাকিম এইটো এটা ৰুম এইটো এটা যাওঁ অকণমান বেংগলৰত কি ভালকৈতো গোটেইটো চোৱা নহ'ল ওচৰতে হোটেলৰ ওচৰতে চাওঁ কি আছে চবে দোকানখনত পাণ খাই ল'লোঁ চবে পাণ খাই ল'লে আমি এইখিনিত চাৰ্চ এটা আছে এইটো চাব আহিছোঁ চাৰ্চ মৰ্নিং গাইজ আজি আমাৰ ট্ৰিপৰ তৃতীয় দিন বেংগলোৰ আজি আমি যাম বেংগলোৰলৈ আমি এতিয়া যাবলৈ লৈছোঁ আৰু ষ্টেচনত যাম 11:30 আছে আমাৰ ট্ৰেইন আমি ষ্টেচন পাই গ'লোঁ চৰি জংচন ট্ৰেইন আহিলে বাই বাই মেংগলোৰ